राबो हाबामोन नङा आं हारसादि बुंगोन बिराद ভাল লাগিছে ইমান মানুহ আছে আহিছো দেখা পালো ময়ো এইমাত্ৰ আহি পাইছো আহি পেলাই দেখিছো আহি পোৱা নাই হয়তো অলপ পিছতে খোপত ৰন হ'ব ভালতো লাগিব মই যেহেতু সহধৰ্মিনী মোৰ কিয় ভাল নালাগিব না অবভিয়াছলি আই এম ভেৰি হেপি চবে যিখিনিয়ে প্ৰমোদ বৰক জানে তাৰ সেইমতে মই যদি ভাবোঁ আৰু মই বুলি নহয় বহুতৰে বিশ্বাস আছে এনেকুৱা ধৰণৰ এনেকুৱা কাম নকৰিব যে ভৱিষ্যতে প্ৰশ্ন কৰিব লগা হয় হ'ব আৰু বিটিআৰ ইমপ্লিমেণ্টেশ্যনৰ কাৰণে প্ৰমোদ বৰা ৰাজনীতিত আহিছে নহ'লে কোনো দৰকাৰ নাছিল ৰাজনীতিত অহা আৰু তেওঁৰ মানসিকভাৱে তেওঁ প্ৰস্তুত নাছিল ৰাজনীতিত অহাৰ কাৰণে যেতিয়া চুক্তিখন হ'ল ইমানবিলাক কষ্টৰ মূৰত পোৱা চুক্তি এখন যাতে এনেই বিফলে নাযায় কাৰণ মই অৱশ্যে ইমান ৰাজনীতিৰ কথা নাজানো কিন্তু নিউজ চেনেলবিলাকত শুনিছোঁ যিবিলাক বিৰোধী টীম বা তেওঁলোকেতো অপেনলি কৈছিলে যে বিটিআৰ চুক্তিখন ভেলুলেছ গতিকে সেইখন আমি ইমপ্লিমেণ্টেশ্যনে নকৰোঁ গতিকে সেনেকুৱা কণ্ডিশ্যনত এওঁলোকে যিহেতু ছিগনেটৰী গোবিন্দ দা ফেৰেংগা বা আপচু সকলে ছিগনেটৰী গতিকে তেওঁলোকৰ ৰাজনীতিত অহাটো দৰকাৰী আৰু সেইকাৰণে সেইটো উদ্দেশ্য লৈ প্ৰমোদ বৰা ৰাজনীতিত আহিছে তেওঁৰ কথাটো যদি এনালাইচিছ কৰে ময়ো নিউজবিলাকত চাই থাকোঁ তেওঁতো এতিয়া কৈ দিয়ে এটা কথা তাৰপিছত কয় যে মোৰ জিভা পিছলি গৈছে গতিকে তেওঁৰ ওপৰত মইনো আৰু কি ক'ব পাৰিম না